हेलो और नमस्कार आशा करूँ सकलो भाले आछे आरो मैं बर्तमान भाले आछो गतिके एटा भिडिओर सेकेंड पार्ट आपनालोকৰ সৈতে আজি शेयर करो বুলি ভাবিলো आरो আজি नेक्स्ट दिना रातिपुवा आमी जेहेतु काजिरङा বুলি ক'লে গোলাঘাট জিলাৰ বুঢ়িয়াই মন্দিৰ কেনে বন্ধ হ'ল তেওঁৰ ওচৰলৈ অহাই হয় আমি আৰু বাটেদি গলেও ৰখাই হয় সেইবাবে আমি ৰাতিপুৱা আহিলো ইফালে জবা ফুল লগাই বুলি ফটো মাইনাবা আমি আসলতে ক'ত গৈছোঁ কি খাইছোঁ সেয়া আটাইতকৈ ডাঙৰ কথা নহ'লেও আটাই পৰিয়ালৰ সকলোৱে মিলি যে এটা সময় কটাব পাৰিছোঁ অকণ মধুৰ মুহূৰ্ত আমি কটাব পাৰিছোঁ সেইটোৱে ডাঙৰ কথা চ' কিছুমান মই ক্লিপ ৰাখিছিলোঁ কিন্তু কিছুমান ক্লিপ ৰখা হয় আমি যি ঠাইলৈ গৈছোঁ সেই ঠাইৰ সুবিধাসমূহ থকা খোৱা সকলোখিনি কেনেকুৱা ধৰণৰ জনাবলৈ গতিকে এয়া আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ ব্ৰেকফাষ্টত কি আছিল সম্পূৰ্ণ আপোনালোকক দেখাই দিলোঁ सो बरगजर ब्रेकफास्ट এনেকুৱা আছিলে আৰু পৰিবেশটো মই আগৰ ভিডিঅ'ত কৈছো বিৰাট ভাল লগা আছিলে যেটো আমি ষ্টে কৰিব গৈছিলো ষ্টে কৰিলে অকমান বেছি ভালকৈ জনা যায় ৰিজৰ্টখন কেনেকুৱা কি কথা গতিকে এয়া আজি ৰাতিপুৱা অকনমান চালো আৰু ইফাল হিফাল ফ্যামিলি দেখিছে ইয়া মা সমীৰণ ভিন্দো মই ফুটো বা গুটেখিনি আমি অকনমান এতিয়া ৰিফ্ৰেশমেন্টৰ কাৰণে আহিছো যেহেতু সো পুললে বুলি আহিলো গতিকে পুল টাইমটো কেনেকুৱা হয় তাকে আপোনালোকৰ সৈতে শেয়াৰ কৰা হওক পিছে মই ভালকৈ সুইমিং নাজানো দেই কিন্তু সুইমিংটো এতিয়া শিকিব লাগিব ইম্পৰ্টেন্ট হয় যেহেতু আৰু এতিয়া এনে আৰু অকনমান এনেকৈ টাইম স্পেন্ড কৰিছো এফালে চা এফালে ব্যালেন্সটো ৰোৱা নাই ব্যালেন্সটো নহয় নি আই হেভ নো আইডিয়া ये फोटो नहीं पाएगा तो कैसे करेगा ताक क्यों बेटा लगे बोले हैं तेरे को जगह क्यों बेटा लगे बोले हे बिजली वाला है फला हैं ओ एटलीस्ट তেনেকে তো কৰা কেনেকে কুটু কোদিলা মাইলা কি হ'ব দে যাব লাগিব না আৰু এতিয়া সুইমিং কৰি কাপোৰ চেঞ্জ কৰি মেলি মা মই অকনমান ওলাই আহিছো কিবা এটা খাও মাহতে কোল্ড কফি খালে ন কেফেখন ইয়াতে আছে যেহেতু তাতে খালে এতিয়া আমি চাও কি খাব পাও আৰু টাইম হৈ গ'ল আমাৰ ডিনাৰ কৰা গতিকে এয়া তাৰ বৰগজৰ ৰেষ্টুৰেণ্টখনত আমি ডিনাৰ কৰি ল'লোঁ এয়া খুটো একদম প্ৰায় এনজয় কৰি আছে আৰু আমাৰ সকলোকে দেখিছে যে তো আমি এতিয়া আৰু নেক্সট মৰ্নিং ইয়াৰ পৰা যাবলৈ ওলাইছোঁ গতিকে দুদিন থাকি বিৰাট ভাল লাগিল আৰু এতিয়া আমি বৰগজৰ পৰা বিদায় লম তাৰ পাছত দেখা যাব আৰু ক'ত যাও কিন্তু আজিৰ ব্লগটো ইমানতে এন্ড কৰিছো আৰু হসাকৈ বৰগজৰ মেইনটেনেন্স আৰু এফালে চাউচুন চাৰিওফালে কেৱল হেউজিয়া গছ-গছনি ইমান ধুনীয়াকৈ ৰাখিছে বিৰাট ভাল লাগিল আৰু এতিয়া যেহেতু সামাৰ ভেকেশন ষ্টাৰ্ট হৈছে গতিকে সকলো ইয়ালে আহিব পাৰে গৰমত এটো পৰিবেশত নিশ্চয়কৈ ভাল লাগিব সো ব্লগটো এন্ড কৰিছো এতিয়া আমি উলাই দিও আৰু ইয়াৰ পৰা আৰু আশা কৰো আপোনালোকে ব্লগটো চাই ভাল পালে ফ্যামিলি ফ্ৰেণ্ডছৰ লগত আহি যাওক বৰগজ আৰু যি সকলে আহিছে কমেন্ট কৰিব আজিলৈ আহিছো বাই bye